নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও ভালে আছোঁ। এইফালে চাওকচোন, আজি আনন্দ মেলা চাবলৈ গৈছিলোঁ আৰু তাতে চাৰ্কাছো দেখুৱাইছে। প্ৰায় 10-15 মিনিট সময় আমি এনেকৈ চাৰ্কাছ চালোঁ। ভাবিলোঁ আপোনালোকৰ কাৰণেও এটা ভিডিঅ' কৰি দিওঁ। আৰু ধুনধুনে বহুত কিবাকিবি খেলিলে, তাই ডাঙৰ হ'লে মানে চাব পাৰিব ভিডিঅ'টো। তো তাৰে স্মৃতি হিচাপে ৰাখি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন, এই যে ল'ৰাজনে জুইৰ লগত খেলা কৰি আছে, তেওঁ কিন্তু বহুতকেইটা টেলেণ্ট আছে দেই, আৰু শেষলৈ দেখুৱাই থাকিম, চাই থাকক। ধুনধুনৰ প্ৰথম খেলে হৈছিলে এইটো, কিন্তু তাই ওপৰলৈ আৰু উঠি যাবলৈ ভয় কৰিছে। বিশেষ সৰু ল'ৰা ছোৱালীও নাই হৈছিলে, আৰু সেইটো কাৰণে চাগে তাই ওপৰলৈ উঠিবলৈ ভয় কৰিছে, আৰু বহুত বেছি ওখ। তাৰপিছতে নেক্সট তাই আৰু বহুত কিবাকিবি খেলিলে। তাইৰ ভিডিঅ'বিলাক স্মৃতি হিচাপে ৰাখি লওঁ আগতে দেই, তাৰপিছত চাৰ্কাছ দেখুৱাম। যেতিয়াৰ পৰা তাই অকলশৰীয়াকৈ খেলিব পৰা হ'ল, আৰু তেতিয়াৰ পৰা এইটো মোবাইলত দেখি তাই এই জাম্পিং কৰাটো তাই খুবেই মন আছিলে খেলিবলৈ। আৰু আজি বহুতেই খেলিছে, মানে মই ভিডিঅ' ইমান বেছি কৰা নাই, কিন্তু বহুতেই খেলিছে, বহুত মন ফূৰ্তি। শেষত তাই এনেকৈ ইয়াত জাম্পিং কৰি থাকোঁতে এক্সাৰচাইজো কৰি দিছিলে দেই। মই তাৰো দেখুৱাই দিছোঁ ক্লিপটো, তাই ডাঙৰ হ'লে চাব পাৰিব। আৰু বেটীৰ লগতে জীৱনত প্ৰথমবাৰ ময়ো আনন্দ মেলাৰ এই ট্ৰেইন গাড়ীখনত উঠিলোঁ, আৰু খুবেই ভালেই লাগিলে বাৰু। পিছত ডাঙৰ হ'লে ধুনধুনে চাব পাৰিব, তাৰ কাৰণে এই ভিডিঅ'টোৰ স্মৃতি হিচাপে ভিডিঅ'টো মই আপলোড কৰিছোঁ আজি। আৰু এয়াই আছে আনন্দ মেলাৰ আনন্দবোৰ। খুবেই ভাল লগা পৰিৱেশ কিন্তু দেই, ভাল লাগে মানে, বহুত বেছি লাইটিং আৰু ৰং বিৰঙৰ নানা ধৰণৰ বস্তু, এয়াই আৰু ভাল লগা। এই আনন্দ মেলাখন যিহেতু ধুনধুনৰ দেউতাকৰ লগতে আৰু প্ৰায় 10-12জন লোকে এই আনন্দ মেলাখন আনিছে, সেইকাৰণে ধুনধুনৰ মানে এনেকৈ গাড়ীত উঠা খেলা প্ৰায়বোৰ টিকট বাৰু কাটিবলগীয়া হোৱাই নাই। যোনবিলাকে মানে আনিছে, সেই ল'ৰাবিলাকেও ধুনধুনক এনেই মানে উঠাই দিলে, গাড়ীখনত উঠাবলৈ বা খেলিবলৈ দিলে। সেইটো এটা ভাল হ'ল মোৰ কাৰণে। তো এইফালে আৰু ধুনধুনে এইফালে খেলি আছে, মই অকণমান আনন্দ মেলা পৰিৱেশটো দেখুৱাই দিওঁ। এইফালে ধুনধুনে এইবাৰ ময়ূৰ চৰাই উঠিব বিচাৰিলে দেই, তাইক মই ময়ূৰ চৰাইত উঠাই দিছোঁ। এয়া তাই ঘূৰি আছে। কেনেকৈ থিয় হৈ দিছে চোৱাচোন।
ওপৰৰ পৰা ওলমি থকা এই ৰছীডালত নিজৰ দাঁতেৰে কামুৰি ছোৱালীজনী যি পাক ঘূৰিছে মই কিন্তু আচৰিত হ'লোঁ। তেওঁলোকে চাগে এনেকৈয়ে মানে য'তেই মেলা হওক এনেকৈ চাগে তেওঁলোকে এইবিলাক দেখুৱাই থাকে। খুব এটা মানে টেলেণ্ট কিন্তু মানিছোঁ দেই। আৰু এগৰাকী ছোৱালীয়ে তেনেকৈ আহিব, তেওঁলোক এই ছোৱালীগৰাকীও ছেইম এনেকৈ দাঁতে কামুৰি ওপৰত উৰি ফুৰে মানে চৰাইৰ দৰে। কি আচৰিত লাগিলে মানে চাওক না, ক'তো একো নধৰে, কেৱল দাঁতে কামুৰি এনেকৈ ঘূৰি ফুৰে। মানে বহুত এটা ভাল লাগিলে। বহুত বছৰ পিছত এই চাৰ্কাছ চাইছোঁ আৰু খুবেই ভাল লাগিলে দেই। এইফালে এই ল'ৰাজনে জুই খাইছিলে বা বহুত মম নিজৰ বুকুত পাতি লৈছিলে, এতিয়া তেওঁ শেষৰটো টেলেণ্ট দেখুৱাব বিচাৰিছে চাওকচোন। এইফালে বহুত মানে ধাৰ থকা জোঙা কিন্তু দেই, কেনেকৈ তেওঁৰ নিজৰ চাওক না, কেনেকৈ ভগৱানক বহুতবাৰ স্মৰণ কৰি তেওঁ এই চাৰ্কাছটো দেখুৱাইছে। তো আজিৰ এইফালে দেখিলেনে ল'ৰাজন, বহুত আচৰিত লাগি গ'ল দেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আনন্দ মেলাৰ পৰা। আকৌ এটা পিছত ভিডিঅ' আহি আছে, চাই থাকিব।